গাইজ আছামিজ ব্লগাৰ NSৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু নতুনকৈ যদি ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো ক্লিক কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ। অমৃতা গগৈ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, অভিনেত্ৰী অমৃতা গগৈ একমাত্ৰ ভনীয়েকৰ শুভ বিবাহ আৰু বিবাহ পাশত আবদ্ধ হ'ল অমৃতা গগৈ ভনীয়েক। এই আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে অমৃতা গগৈ ভনীয়েকৰ বিয়াৰ আগমুহূৰ্তৰ কিছু দৃশ্য। এয়া হৈছে অমৃতা গগৈ ভনীয়েক মধুস্মিতা গগৈ। আমাৰ চেনেলৰ তৰফৰ পৰা মধুস্মিতা গগৈলৈ আমি বহুত শুভকামনা জনালোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওক, আহিবলগীয়া দিনবোৰ সুন্দৰ হওক তাৰেই কামনা কৰিছোঁ। বায়েক ভনীয়েকৰ মৰম সদায় বেছি আৰু এই মৰমৰ বান্ধোন সকলোৱে গম পায়। আৰু নিজৰ ভনীয়েকৰ বিয়াৰ বিদায় মুহূৰ্তত অমৃতা গগৈ কেনেদৰে আৱেগিক হৈ পৰিল আমি চাওঁ আহক ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বিয়াত বিদায়ৰ কিছু মুহূৰ্ত আমি চাওঁ আহক। মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই। মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই। মোৰে হৃদয় নাচিছে আজি ওলাহতে, বিচাৰে তোমাক সদায় কাষৰতে। মতলীয়াই মন আজি তোমাতে মগন, প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে। মোৰে হৃদয় নাচিছে আজি ওলাহতে, বিচাৰে তোমাক সদায় কাষৰতে। মতলীয়াই মন আজি তোমাতে মগন, প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে।